কাৰ্ডম নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই সুৰজিত চেত্ৰী কাৰ্বি আংলং টাইমছৰ সকলো দৰ্শকক স্বাগতম জনাই বৰ্তমান আমি কাৰ্বি আংলং টাইমছৰ সকলো টিমক লৈ পেলাই আমি উপস্থিত হৈছো ডিফু মাঞ্জা কেচি এজনে পাতা আহিবলগীয়া 10 তাৰিখে যেহেতু অহাকালি হয় 10 তাৰিখৰ পৰা আৰম্ভ হ'ব জোনেল ফেষ্টিভেল কাৰ্বি জোনেল ফেষ্টিভেল সেই কাৰণে আমি ইয়াত আহি উপস্থিত হৈছো ইয়াত কেনে ধৰণে বনাবলৈ গোটেই কিবাবিলাক কাৰ্যসূচী চলিব ইয়াতে সকলো বস্তু আমি দেখাবলৈ চেষ্টা কৰিম এতিয়া আমি অলপ ভিতৰলৈ যদি সোমাই হৈ ঠিক গেটৰ ওচৰতে ইয়াত আমি এনেকা আহি পালে এটা এনেকুৱা ঘৰ পাম যেহেতু লোকেল কাৰ্বি সমাজে কয় এইটো হেমতাপ বুলি কয় ইয়াতে আমি ওপৰত উঠি পেলাই বহিব পাৰো আৰু ওপৰত বহুত এনেকুৱা ঠাই আছে ওপৰত আমি বহি পেলাই এতে ইয়াত যি অনুষ্ঠান হয় এইবিলাক আমি চাবলৈ পাৰো তেনে মাটিতকৈ অলপ ওখ আছে ঘৰটো আপোনালোকে আহক চাওক গেটৰ ওচৰতে আমি যদি অকমান সময় আহো ইয়াত বনাই আছে আপোনালোকৰ সেলফি পইণ্ট বুলি কোৱা হ'ব চাগে অহাকালিলৈ ৰাতিলৈ চাগে আৰু লাইট চাইট দিব ধুনীয়া কৰিব আৰু সকলোৱে আহি পেলাই ইয়াতে এইটো উপভোগ কৰিব পাৰে ফটো চটো তুলিব আপোনালোকে আহি পেলাই চাই পুনৰ আমি ভিতৰলৈ সোমাই আহিছোঁ সময় অহাৰ পাছত মেইন মূল ঠাইডোখৰ হৈ গ'ল এইটো আমাৰ ষ্টেজ যিহেতু সংজাই বুলি কোৱা হয় কাৰ্বি লোকেল লেংগুৱেজত ইয়াত বিভিন্ন ধৰণৰ নাচ গান যেনেধৰণে চেংগিথিপ বুলি কোৱা হয় চেংগিথিপ হাজা কেকান নিমচো কিৰুং চেং বিগিথিপ আৰু পংচিকিবু তেনেধৰণৰ বিভিন্ন ধৰণৰ কাৰ্বি ট্ৰেডিশ্যনেল গেমছ আৰু নাচ গান ইয়াতে সম্পূৰ্ণ দেখুওৱা হ'ব যিহেতু বৰ্তমান এতিয়া বনোৱা চলি আছে অহাকালিৰ পৰা গোটেই ইয়াতে যেতিয়া সম্পূৰ্ণ হ'ব তেনেহ'লে ৰাইজে আহি পেলাই এইটো উপভোগ কৰিব পাৰিব এইটো হ'ল আমাৰ ষ্টেজ বৰ্তমান বনাই চলি আছে বৰ্তমান মিছ লুম্বাজঙৰ কাৰণে এইটো এটা ফেশ্বন কম্পিটিশ্যন হয় যিহেতু সেইটো কাৰণে বৰ্তমান কম্পিটিশ্যনৰ কাৰণে ইয়াতে কেনেকৈ কিবা কৰিব লাগে কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিব লাগে সকলো বস্তু ইয়াতে শিকোৱা বৰ্তমান চলি আছে ইয়াতে বিভিন্ন ধৰণৰ সকলো বস্তু আপোনালোকে আহিলে দেখা পাব ঠিক সন্ধিয়া সময়ত আহিব বহুত ভালকৈ উপভোগ কৰিব পাৰিব সোমাই আহিছোঁ ইয়াত আছে মাৰ্কেট চাব কমিটি ইয়াত কালিৰ কাৰণে প্ৰিপেৰেশ্যন পূৰা চলি আছে আমি তেখেতসকলে কেনেকৈ কামবিলাক কৰিছে গোটেই বস্তুটো আমি দেখুৱাবলৈ চেষ্টা কৰিম তেখেতে পেইণ্টিং কৰি আছে তেখেতক অলপ সুধি চাওঁ কেতিয়াৰ পৰা কৰি আছে আপোনালোকে আজিৰ পৰা কালিলৈ হ'বনে হৈ যাব ন এইটো কি বনাই আছে বৰ্তমান ৰংগবাৰ হয় আৰু এইটো লোকেল লেংগুৱেজত কি কয় বজাৰো বুলি কয় হয় ঠিক তেনেধৰণে আৰু এনেকুৱা কিবা কিবি আৰু থাকিব নেকি ইয়াতে আই লাভ ট্ৰান্সলেট হ'ব আৰু এইটো মানে হ'ব ন সেয়া বস্তু গোটেই চাওক গোটেই দেখুৱাবলৈ চেষ্টা কৰিছোঁ সকলো বস্তু বনাই আছে কেমেৰামেন এফালে অলপ দেখক সেয়া চব বস্তু ৰেডি কৰি আছে কালিলৈ মানে পূৰা ধুমধাম হ'ব আৰু এতিয়া আমি ভিতৰত সোমাই আহিলোঁ সোমাই আহি পেলাই আমি দেখিবলৈ পোৱা গৈছে যে যিহেতু অহাকালিৰ পৰা আৰম্ভ হ'ব বৰ্তমান কাম বন চলি আছে এইটো হৈ গ'ল ৰোপৱে যিহেতু ৰছীত মানুহে উঠি পেলাই যাব পাৰিব এইটো কিবা এটা বিনামূলীয়া নহয় কিবা এটা ফিজ ল'ব মিনিমাম সেয়া কেনেকৈ গোটেই কৰি আছে গোটেই আমি বস্তুটো বনাবলৈ কাৰণে গুৱাহাটীৰ পৰা ইঞ্জিনিয়াৰ আহিছে বুলি শুনিছোঁ আমি সেয়া বস্তু আমি তেখেতসকলক তলত গৈ আমি সুধি আছোঁ এতিয়া বৰ্তমান ক'ৰ পৰা আহিছে আপোনালোকে মই গুৱাহাটীৰ পৰা আহিছোঁ আৰু আমাৰ হেৰি কাৰ্বি আংলং মাউণ্টেইনিং এছ'চিয়েশ্যনৰ লগতে আমি কাৰ্বি আংলং মাউণ্টেইনিং এছ'চিয়েশ্যনৰ লগতে আমি কলাবৰেট কৰি পেলাই ইয়াতে এক্টিভিটিছ কৰিম এডভেঞ্চাৰৰ এইটো অহাকালিৰ পৰা যিহেতু আৰম্ভ হ'ব অহাকালিলৈ সম্পূৰ্ণ হ'বনে এতিয়া আমি চেষ্টা কৰি আছোঁ হৈ যাব লাগে কিমান দূৰৰ পৰা কিমান দূৰলৈ
গুণটোৰ এইটো কিমান দূৰৰ পৰা কিমান দূৰলৈ কৰিছে? লাইনটো আমি কৰা হৈছে এতিয়া বৰ্তমান আপোনাৰ 60 মিটাৰৰ 60 মিটাৰ। হয়। তাৰপিছত আপোনাৰ কি কয় বৰ্মা ব্ৰিজ হ'ব, তাৰপিছত আপোনাৰ প্লেন ৱাক কৰিব যাব, শ্লেক লাইন কৰা যাব, ৰেপলিং ক্লাইম্বিং এইবিলাক আছে। ক্লাইম্বিংটো আপোনাৰ প্ৰাইচ কিবা ঠিক কৰিছে নেকি? প্ৰাইচ এতিয়ালৈকে বৰ্তমান কৰা নাই। হয়, তেখেতে বহুত কথা ক'লে আমাক। এইটোৰ বিষয়ে আমি জানিলোঁ, ইয়াতে জিপ লাইন হ'ব, ব্ৰহ্মা ব্ৰিজ হ'ব, আৰু তেনেধৰণৰ বহুতখিনি ষ্ট্ৰাকচাৰ হ'ব বুলি ক'লে। যিহেতু অহাকালি 10 তাৰিখৰ পৰা 13 তাৰিখলৈকে আছে, সকলোকে মই সেইটোৱেই কামনা কৰিছোঁ যে সকলোৱে আহি পেলাই চাওক জেগাডোখৰত। জেগাটো হৈ গ'ল আপোনালোকৰ পৰা ডিফুৰ পৰা লামডিং ৰোডৰ ফালে 25 কিলোমিটাৰ যদি আহে, তেতিয়াহ'লে লাংচুলিয়াত পাঠুৱাক্লাম বুলি এটা ঠাই পাব। সেই ঠাইডোখৰতে গোটেইখিনি এটা আয়োজন কৰা হৈছে। যিহেতু অকল ইয়াত বুলি নহয়, বহুত ঠাইত আছে। কাৰ্বি আংলঙত যিমানটা সমষ্টি আছে চবতে এটা KCS জোন থাকে। সেই KCS জোনৰ মতে সকলো সমষ্টিত পাতা হৈছে এইটো। আৰু মেইন হৈ গ'ল আপোনালোকৰ কাৰ্বি কালচাৰেল ছ'চাইটি। কাৰ্বি কালচাৰেল KCS জোন যোনটো চেণ্ট্ৰেল কমিটি আছে, সেইটোৰ ভিতৰতেই গোটেইখিনি সমগ্ৰ বস্তু সোমাই আছে। তাৰ এটা পাৰ্টহে, তাৰ এটা পাৰ্ট আজি আমি আপোনালোকক ডিফু মাঞ্জা KCS জোনৰ এটা পাৰ্ট দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু তেনেধৰণত যেতিয়া আৰম্ভ হ'ব, অহাকালি আকৌ আমি আহিম বা পৰহি আহিম, তেতিয়া আমি আপোনালোকক আকৌ দেখুৱাবলৈ চেষ্টা কৰিম। বৰ্তমান এই ভিডিঅ'টোত মই ইমানতে সামৰণি মাৰিলোঁ। সকলো দৰ্শকক ইমানতে ধন্যবাদ।